Good morning, welcome back to my YouTube channel. আৰু আজি আপোনালোকে চাই আছে ৰূপৰেখা ব্লগ। আজি মা পাপা মই আৰু আইতা কামপুৰলৈ যাম। কামপুৰলৈ গৈ থাকোঁ, কিন্তু আজি এটুকুৰি বেলেগ জেগালৈ যাম আৰু ক'তনো যাম মই ভিডিঅ'টো দেখুৱাই থাকিম আৰু আপোনালোকে সেয়ালৈকে চাই থাকিব। ফাইনেলি ওলাই গৈ ৰেডি হৈ ল'লোঁ আৰু এতিয়া আমি যাওঁ গাড়ী আহিবলৈ। আৰু যিহেতু একদম আজি চাহ পিন্ধি লৈছোঁ, গম পাইছে ক'ত যাম। আজি থানালৈ যাম। একদম চিম্পল একদম কম কালাৰ কাপোৰ পিন্ধি লৈছোঁ। ষ্টাইল কৰা নাই। যাওঁ এতিয়া যাওঁ। আজি মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি যাম দেই। A few moments later. আজি ভিডিঅ'টো পাগৰ পৰা আৰম্ভ কৰিছোঁ, কাৰণ মই এতিয়া মাৰ লগত ভাত বনাই আছোঁ। আৰু এতিয়া মই বনাম ডিম। চাওক, মই এইখিনি ডিম ধুনীয়াকৈ ফ্ৰাই কৰিবৰ কাৰণে ঠিক কৰি ল'লোঁ। এয়া আলু, এয়া পিঁয়াজ, আদা নহৰু মছলা, আৰু এতিয়া বনাই আছোঁ। আৰু এয়া মায়ে ডিম ফ্ৰাই কৰি আছে। আজি মই বনাইছোঁ দেই, মায়ে ডিম ফ্ৰাই কৰি দিলে আৰু তৰকাৰী মই বনালোঁ। ঠাণ্ডা দিন যিহেতু চৌকাত বনাই এনেও ভাল লাগে, আৰু মই বনাই বহুত ভাল পাওঁ। আৰু সেইকাৰণে, আৰু গাটো যিহেতু মায়ে ভাল নহয়, সেইকাৰণে আজি মানে ডিমখিনি ফ্ৰাই কৰি দিলে আৰু এতিয়া তৰকাৰীখিনি মই বনাম। আৰু ভিডিঅ'টো দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। ভাত হৈ গ'ল, ইয়াক ধুনীয়াকৈ তৰকাৰী
ভাজি ভাত পানী খাই হ'ল আৰু এতিয়া শুমগৈ আৰু ভিডিঅ' কৰি নাথাকোঁ কাৰণ কাইলৈও আমাৰ বহুতো প্ৰগ্ৰাম আছে আৰু সেইটো কাৰণে সোনকালে উঠিব লাগিব মানে য'ত যাম তাত সোনকালে যাব লাগিব আৰু এতিয়া আৰু একো নকওঁ কাইলৈ নেক্সট ভিডিঅ' আহি আছে আৰু আপোনালোকে চাই থাকিব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ গুড নাইট বাই বাই